আপোনালোকে ভালকৈ গম পায় যে যোৱা তাৰিখত আছিলে আমাৰ নটিফিকেশ্যন 26 তাৰিখত হৈছিলে নটিফিকেশ্যন নেক্সট দিনাই মানে বহুতখিনি কিবা আহিছে আমিও গম পাইছোঁ যে এই সিদ্ধান্ত যিটো মানে অসমীয়া ভাষাত দি লিখিব নোৱাৰিব মাত্ৰ মেজৰ এণ্ড পিজি কৰ্চত এই সিদ্ধান্তটো আমাৰ বহুত আগৰ পৰাই ষ্টেণ্ডিং ৰেজলিউশ্যন হৈ আহিছিলে একচুৱেলি এইটো একজেক্টলি 2015 পৰাই তেতিয়া আমাৰ VC আছিলে হিমন্ত কুমাৰ বৰুৱা প্ৰফেচাৰ হিমন্ত কুমাৰ বৰুৱা তেখেতৰ টাইমতে এই ডিচিশ্যনটো লোৱা আছিলে এইটো ষ্টেণ্ডিং ৰেজলিউশ্যন হৈ আহিছিলে কেতিয়াও আমি এইটো কিবা কৰা নাছিলে আৰু আজিলৈকে টিল টুডে আমাৰ ষ্টুডেণ্টবিলাকে বোথ মিডিয়াম যিয়ে যাৰ বেছি ভাল পায় যেনিবা অসমীয়া দি লিখিব বিচৰাকেইটা সিহঁতে অসমীয়া দি লিখি আহিছে ইংৰাজী দি লিখিব বিচৰা ষ্টুডেণ্টকেইটা ইংৰাজী দি লিখি আহিছে আজিলৈকে কোনো কিবা পোৱা নাই আৰু এইটো ক্ষেত্ৰত আমি আজিও ক'ব পাৰিব এতিয়া মানে আণ্ডাৰ গ্ৰেজুৱেট পৰীক্ষা চলি আছে এতিয়া বহুত মেজৰ পাছ কৰ্চ গোটেইখিনি ফাৰ্ষ্ট ছেমিষ্টাৰ ছেকেণ্ড ছেমিষ্টাৰ থাৰ্ড ছেমিষ্টাৰ মানে 6 ছেমিষ্টাৰলৈকে এক্সাম চলি আছে এৰিয়াৰ কোনোবা এৰিয়াৰ থকা বেগ থকাকেইটাও দি আছে সিহঁতেও মানে এনেকুৱা ষ্টেণ্ডিং ৰেজলিউশ্যন থকা স্বত্তেও অসমীয়া দি লিখিব বিচৰাকেইটা অসমীয়া দি লিখি আছে এতিয়াও আজিলৈকে কোনো ষ্টুডেণ্টৰ ছাইডৰ পৰা আমি তেনেকৈ প্ৰব্লেম ফেচ কৰিব লগা হৈছে বুলি এই কমপ্লেইনটো আমি পোৱা নাই আজিলৈকে তথাপিও মানে আমি নটিফিকেশ্যন দিয়াটো আমি স্বীকাৰ কৰিছোঁ বাই মিষ্টেক ভুল কৰিছোঁ বুলি আমি স্বীকাৰ কৰিলোঁ ইয়াত এটা প্ৰব্লেম হৈছে যেতিয়া প্ৰব্লেমৰ এগেইনষ্টত চলিউশ্যনটো থাকে চবৰে এই চলিউশ্যনটো কি কেনেকৈ আমি ওলাব লাগে এইটো আমি আলোচনা কৰিম আমি অহা 30 তাৰিখত আণ্ডাৰ গ্ৰেজুৱেট মিটিং আছে 4 তাৰিখত একাডেমিক কাউন্সিলৰ মিটিং আছে এটাৰ পিছত এটা আমি পৰ্যায়ৰ ক্ৰমে আলোচনা কৰি পেলাই কেনেকৈ আমি চলিউশ্যনত আনিব পাৰে এই হিচাপে আমি আলোচনা কৰি পেলাই সলিউশ্যনটো আমি ওলাব আৰু ডিছকাশ্যনৰ মাজেদি কিন্তু একাডেমিক কাউন্সিল যে মিটিং হয় তাতে কলেজৰ প্ৰিন্সিপালসকলৰ থাকে বা থাকে এটা বলে ইউনিভাৰ্চিটিৰ পৰা নহয় চবেই আমি দেখি ওলাইছোঁ এইকেইটাত কমিটি একাডেমিক কাউন্সিলৰ প্ৰায় কলেজবিলাকৰ প্ৰিন্সিপালৰ ৰিপ্ৰেজেণ্টেটিভ এজ এ মেম্বাৰ সিহঁতেও থাকে আৰু ইপিনে হেড অফ দ্য ডিপাৰ্টমেণ্ট ইউনিভাৰ্চিটি যিমানখিনি ডিপাৰ্টমেণ্ট আছে চব ডিপাৰ্টমেণ্টত হেড অফ দ্য ডিপাৰ্টমেণ্টছ থাকে আদাৰ দেন দিছ আৰু আছে আমাৰ ডিন অফ স্কুলছ সিহঁতেও থাকে যেতিয়া আমি যেনিবা এই মাৰ্চ মাহত আছিলে নেকি আমাৰ একাডেমিক কাউন্সিলত আমি মিটিং হৈ যোৱা আছিল তেতিয়াতো আমি অপেনলি ডিছকাছ কৰা হৈছিলে তেতিয়া কোনো এজনৰ পৰা আমাৰ মেম্বাৰৰ পৰা এইখিনি কথা যে ভাবিব লাগিছিলে যে মানে মাত্ৰ ইংৰাজীতে লিখিব দিলে অসমীয়া ভাষাটি পঢ়ি অহা মানুহবিলাকৰ দিগদাৰ হ'ব পাৰে এইখিনিও কোনেও মানে কুৱেশ্যন মানে কোনেও কিবা নকৰিলে আৰু পুৰা প্লেছ নকৰিলে সেইটো কাৰণে মানে ভালে আমি ৰেজলিউশ্যনটো ল'ব পৰাকৈ কিবা হৈছে আৰু যে আমি কণ্টিনিউ কৰিব পাৰিম ষ্টেণ্ডিং ৰেজলিউশ্যনৰ এগেইনষ্টত আমি কণ্টিনিউ কৰিব পাৰিম বুলি যে আপোনালোকেতো মইতো কৈ দিয়াই আছে আগতে মানে এইটো মাত্ৰ এই আজিৰ দিনত লোৱা ডিচিশ্যন নহয় এইটো 2015 পৰা চলি আহিছে ষ্টেণ্ডিং ৰেজলিউশ্যন হিচাপে আহি আছে মাত্ৰ আমি ৰিনিউহে কৰিছোঁ যে এইবাৰো আমি এনেকৈ কণ্টিনিউ কৰিম বুলি এই প্ৰস্তাৱ এতিয়া প্ৰত্যাহাৰ কৰিব নেকি প্ৰত্যাহাৰ কৰাটো আলোচনাৰ মাজেদি হ'ব চলিউশ্যনটোতো বিচাৰিব লাগিব কিবা এটা কৰিব লাগিব কিন্তু ডিছকাশ্যনৰ মাজতে প্ৰত্যাহাৰ কৰা বা কি ধৰণৰ আমি পেজ ৱাইজত কৰিব লাগে নে ডাইৰেক্ট প্ৰত্যাহাৰ কৰে এইটো আলোচনাৰ মাজেদি হ'ব আৰু সঁচা ক'ব লাগিব আমি সেইটো কাৰণেতো মই অথনি কৈছিলোঁ যে ষ্টুডেণ্টবিলাক আজিও পৰীক্ষা দি আছিল অসমীয়া মিডিয়াম দিও লিখি পেলাই পৰীক্ষা দি আছে আজিলৈকেও কৰি আছে অফিচিয়েল আনঅফিচিয়েল এইটো হ'ব নালাগিছিলে खबौ बिया लागे नैरोजा 23-24 सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों डन बस्को डिग्री कलेज साफागुरिया देग्लायनिफ्राय डन बस्को डिग्री कलेज साफागुरियाव बेचलर अफ आर्ट्स एबा BA नि सेथि सेमिस्टारनि गोदानै मुं थिसननाया दायो सोलिगासिनो दं चिरां जिल्लानि साफागुरियाव थानाय डन बस्को डिग्री कलेजआ देग्लायनिफ्राय BA थाखोनि सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायजों लोगोसे बड' इक'नमिक्स इंलिश एडुकेशन हिस्टरी आरो पलिटिकल साइन्स आयदानि थाखाय BA अनार्सनिबो खाबु दं गोग्गो सोलोंथाइनि थासारिजों लोगोसेयैनो डन बस्को डिग्री कलेज साफागुरियाव आलादायै हौवा हिन्जावनि थाखाय हस्टेलनि खाबुबो दं जुदि फरायसाफोरा डन बस्को डिग्री कलेज साफागुरियाव BA सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायनि सायाव आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नम्बर 9365551959 आव थोंजों सुला लानो हागोन।